মাটি ফুটি ওলাল হাতী কোলা হেন কাণ মুখেৰে পোৱালি জগাই হে ভগৱান। এই সাঁথৰটোৰ উত্তৰটো জানেনে বাৰু? উত্তৰটো হৈছে কলগছ। চাৰিওফালে চাৰি খুঁটা, মাজতে আছে মেৰেলা পেটা, দুই বিচনীয়ে বিচি থাকে, লেৰেলা সাপে নাচি থাকে। উত্তৰটো হৈছে হাতী। ডিঙি নাই, মূৰ নাই, জলচৰী বাই, এবাহ পোৱালি দি নিজে মৰি যায়। উত্তৰটো হৈছে কেঁকোৰা। ধাপে ধাপে গলো, ধাপলিকা চৰাইটি পালো, তাকে কুটি বাচি থৈ ছমাহলৈ খালো। উত্তৰটো কি বাৰু? উত্তৰ হৈছে বাঁহগাজ। দাঁত নাই, মুখ নাই, পকাই কেঁচাই ফৰফৰকৈ খায়। কি বাৰু জানেনে? উত্তৰটো হৈছে জুই। হাত আছে ভৰি নাই, মূৰ হ'লে কটা, আধা মানুহ গিলি খাই বুকুখন ফটা। উত্তৰটো হৈছে চোলা। সোণৰ গুটি ৰূপৰ পাত, আগবঢ়ালে মাৰ্জনা হয় শত অপৰাধ। কি বাৰু উত্তৰটো? উত্তৰটো হৈছে তামোল পাণ। ওপৰেও সাৰ তলেও সাৰ, মাজত পাখি, খাব নোৱাৰি থৈছ ৰাখি। উত্তৰটো হৈছে জাপি। এটা ফল দিনত পকে, এটা পকে ৰাতি, এইকেইটা কি ফল কোৱাচোন ভাবি চিন্তি। উত্তৰটো হৈছে বেলি আৰু জোন। আমাৰ লগত থাকে সদায়, কেতিয়াও নকৰে কামত সহায়, বিপদত পৰিলেও উভতি নাচায়। কি বাৰু? উত্তৰটো হৈছে ছাঁ। আহিছে বাৰু মোৰ জন্মৰ পাছত, কিন্তু গুচি যায়গৈ মৃত্যুৰ আগত। কিনো এইটো? উত্তৰটো হৈছে দাঁত। এইবাৰ আপোনালোকৰ বাবে এটি সাঁথৰ আগবঢ়াইছোঁ। উত্তৰটো কমেণ্ট কৰি জনাবচোন। ওপৰত দিয়ে তললৈ যায়, তাকে উলিয়াই মানুহে খায়। উত্তৰটো জনাবচোন। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আন্তৰিকতাৰে ধন্যবাদ জনালোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।